Hey everyone, welcome back to another video. I hope আপোনালোক সকলোৱে বহুত বেছি ভালে আছে. Actually মই আপোনালোক যদি মানে আগতেও মোৰ ভিডিও চাইছিল তেনেহলে গমে পাব যে মই হিন্দীত কথা কৈছিলো আৰু এতিয়াৰ পৰা ভাবিছো যে মই অসমীয়াত কথা কম কাৰণ এতিয়া মই আছো ঘৰত আৰু ঘৰত সকলোৱে অসমীয়া কয় আৰু ওচৰৰ পাজৰ সকলোৱে অসমীয়া কয় আৰু অসমীয়াত ময়ো কমফৰ্টেবল ফিল কৰো দিয়কচোন আৰু ইয়াৰ পিছত ক'ত থাকিম একো ঠিক নাই বাৰু কিন্তু মই কমফৰ্টেবল ফিল কৰো এইকাৰণে ভাবিলো যে অসমীয়াতে কথা পাতো কানেক্ট কৰিবৰ কাৰণে ইজি হ'ব আৰু ইমান দিনে ভিডিও বনোৱা হোৱা নাই কাৰণ মোৰ গ্ৰেজুৱেচন কমপ্লিট হ'ল আৰু তাৰপিছত মানে এন্ট্ৰেন্স এক্সামবোৰৰ কাৰণে অকমান পঢ়িলো দিলো এক্সাম এতিয়া লাহে লাহে সকলোৰে ৰিজাল্ট দি আছে তো এইকাৰণে ভাবিলো মানে এতিয়া টাইম পাইছো যে ভিডিও বনাও আৰু আজি বিশেষকৈ বনাইছো কাৰণ আমি আজি যাম ডিব্ৰুগড়লৈকে মই যাম মোৰ বা যাব আৰু ভিন্তি যাব আমি যাম ট্ৰেইনেৰে যাম ডিব্ৰুগড়লৈকে আৰু মই থাৰ্ড টাইম মানে অকমান দীঘলীয়া মানে দীঘলীয়া ৰাস্তা মানে ট্ৰেইনেৰে ট্ৰেভেল কৰিম মানে বেছি সময়ৰ ৰাস্তা ইয়াৰ আগত যোৰহাটলৈকে গৈছিলোঁ তাৰ মানে বাকী বাহিৰলৈ মানে মই ট্ৰেইনেৰে যোৱা নাই তো ভাল লাগে বাৰু ট্ৰেইনেৰে ট্ৰেভেল কৰি সেয়াই চাই থাকক ভিডিঅ'তে আশা কৰোঁ ভাল লাগিব বহুত বেছি ভাল লাগিব ডিব্ৰুগড়লৈকেও গৈ আছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত কাউন্সিলিং আছে মোৰ পৰহিলে পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে তো এইকাৰণে মানে কাউন্সিলিঙত গৈ আছোঁ আজিয়ে যাব লাগিব নহলে টাইম লাগে আৰু ট্ৰেইনবিলাক নিমিলে সেইকাৰণে মানে আজিয়ে যাব লাগিব গতিকে চাই থাকক ভিডিঅ'টি আৰু কমেণ্ট কৰিব যে মই হিন্দীতে ক'ব লাগে নে অসমীয়াত ক'লে বেছি ভাল শুনি তো গতিকে চাই থাকক ভিডিঅ'টো আশা কৰোঁ সকলোৰে ভাল লাগিব আমি এতিয়া যাব ওলাইছোঁ কাৰণ বহুত ট্ৰাফিক হয় ন অকণমান সোনকালে যাওঁ আৰু চাই থাকিব ভিডিঅ'টোতে আমি ষ্টেচন আহি পালোহি কাৰণ ভাবিছিলোঁ যে মানে ট্ৰেফিক হ'ব এইকাৰণে সোনকালে যাওঁ কিন্তু সিদিনা মানে ট্ৰেফিকেই নাছিল আৰু আমি আধা ঘণ্টামান আগতে আহি পালোঁ আৰু সিদিনা ট্ৰেইনো লেট হৈছিল চাগে আধা ঘণ্টা হয় তো আমি বহুতখিনি টাইম মানে ষ্টেচনতে বহি থাকিব লগা হৈছিল তাৰপিছত বহুত টাইম ৱেইট কৰাৰ পিছত ট্ৰেইন আহিলে বাৰু ট্ৰেইনত উঠিলোঁ ট্ৰেইনত উঠি মেলিও মানে ইমান টাইম ৰ'ব লগা হৈছে টোটেল মানে 1 ঘণ্টাতকৈও বেছি টাইম মানে লেট হৈছে আমি দুপৰীয়াই খাই গৈছিলোঁ তো ভোক লাগিছে আমি যিবিলাক এইবিলাক ইভিনিং খাবৰ কাৰণে লৈ গৈছিলোঁ চাহ আৰু চেণ্ডউইচ টাইপ বা বনাইছিল সেইবোৰে খালোঁ আৰু এনেকৈ অলপ এনে খিৰিকীৰ ওচৰত বহি আমি কথা পাতি আছিলোঁ ভাল লাগে এনেকৈ ট্ৰেভেল কৰি বাৰু বা এয়া 2টা বজাত উঠিছে উঠি পেলাইও চাহ খাইছে তাই মানে চাহ বহুত ভাল পায় আৰু সেয়া আমি ৰাতিপুৱা আহি পালোঁ ডিব্ৰুগড়খন খুবেই ধুনীয়া ইন দ্য চেন্স মানে বহুত মানে গছ গছনি আছে চাহ বাগান আছে মানে সেইকাৰণে বহুত বেছিয়ে ধুনীয়া কিন্তু ষ্টেচনটো ইমানো ডাঙৰ নহয় মানে গুৱাহাটীতকৈ সৰুৱে হয় বাট ৰাতিপুৱা গৈ পালোঁ মানে ভাল লাগিছে বহুত ঠাণ্ডা ফিল হৈছে মানে আমাৰ ইয়াতেতো বহুত গৰম তাত বহুত ঠাণ্ডা আছিল বাৰু সিদিনা ৰাতিপুৱাৰ কাৰণে আৰু বৰষুণ দি উঠিছিল চাগে সেইকাৰণে বেছি ঠাণ্ডা লাগিছে ইয়াৰ ষ্টেচনৰ পৰা যাওঁতে এইটো ৰাস্তাত দেখিছেই নহয় কিমান বেছি গছ মানে বহুত বেছি গছ চাৰিওপিনে গছ এনেকুৱা টাইপ ভালে লাগিছে আমি হোটেল আহি পালোঁ হোটেলখন আগতে বুক কৰা নাই আগতে বুক কৰাখন কেঞ্চেল হৈছে তাৰপিছত এইখন আমি ষ্টেচনত বহিয়ে ভিন্তি এইখন বুক কৰিলে আৰু আহিলোঁ হোটেলখন ভালে আছিলে এনভাইৰনমেণ্টটো বহুত ভাল ইয়াৰ ষ্টাফ ভাল মানে ভাল লাগিছে খুব এতিয়া আমি লাঞ্চ কৰিবলৈ যাম কেইটা বাজিছেনো 12টামান বাজিছে এতিয়া ভাবিছোঁ মানে 12টা বহুত জলদিয়ে হয় বাৰু লাঞ্চ কৰাৰ কাৰণে কিন্তু আমি ভাবিছোঁ যে লাঞ্চ কৰি আহোঁ কাৰণ ট্ৰেইনত আহিলে ভালকৈ খোৱাটো নহয়েই আৰু ট্ৰেইনৰ খানা বাৰু নাখাওঁ মই কেতিয়াও প্ৰিফাৰে নকৰোঁ যে খাব লাগে ঘৰৰ পৰা কিবা বনাই আনিছিলোঁ সেইবোৰ খালোঁ তথাপি মানে ভালকৈ হোৱা নাই ন টোপনিও হোৱা নাই সেইকাৰণে ভাবিছোঁ লাঞ্চ কৰি অকণমান শুম আৰু যদি পাৰোঁ অকণমান চাৰিওপিনে চাই আহিম কিন্তু এতিয়া বহুত ৰ'দ আবেলি যাম চাগে ভালকৈ আৰু গতিকে চাই থাকিব ভিডিঅ'টো আৰু মই নিজে ফাৰ্ষ্ট টাইমৰ কাৰণে ডিব্ৰুগড় চাম বাৰু আৰু আপোনালোকেও দেখাম চাই থাকিব এইখন হোটেল য'ত আমি আছোঁ কি নাম আছিলে হোটেলখনৰ দেৱিকা নে কিবা নাম বাট বহুত ভাল হয় হোটেলখন মোৰতো বহুত ভাল লাগিছে মানে এনভাইৰনমেণ্টটো বহুত ভাল হয়
দুপৰীয়া আমি আকৌ ওলাই গ'লোঁ মানে লাঞ্চ কৰিবৰ কাৰণে আৰু ৰাতিপুৱা ইমান ঠাণ্ডা আছিল আমি ভাবিলোঁ যে ইয়াতেও চাগে ঠাণ্ডাই হ'ব কিন্তু দুপৰীয়া ইমান বেছি ৰ'দ বহুত বেছি গৰম আছিল বাৰু কিন্তু যিয়ে নহওক লাঞ্চটো কৰিবই লাগিব বিচাৰি এটা ৰেষ্টুৰেণ্ট পালোঁ মানে ভালেই আছিল আৰু ইয়াত দেখিছেনে ফুটপাথত এনেকৈ মানে মানুহ খোজ কাঢ়িবৰ কাৰণে ওপৰত এনেকৈ টিন দিছে মানে এইটো বহুত ভাল লাগিছে আমাৰ গুৱাহাটীত মই এনেকৈ দেখা নাই যে এনেকৈ ফুটপাথত এনেকৈ ওপৰত আকৌ টিন দিয়ে যাতে মানে ৰ'দ নালাগে এনেকুৱা টাইপৰ কিন্তু আমাৰ ইয়াতেও কৰিব পাৰে এনেকুৱা বাট তাত ভাল লাগিছে সঁচাকৈ মানে গোটেই ৰাস্তাটোতে এনেকুৱা এটা মানে গোটেই ৰাস্তাটোতে দেখিছে নহয় এনেকৈ ফুটপাথৰ ওপৰত এনেকৈ টিন দিয়া আছে মানে সেনেকুৱা চিষ্টেম বনাইছে যাতে মানুহে আৰামকৈ খোজ কাঢ়িব পাৰে সেইকাৰণে ভাল লাগিছে এইটো গোটেই ৰাস্তাটোতে আছিলে বাৰু বেলেগ ৰাস্তাত একো নাছিলে কিন্তু এইটো ৰাস্তাত আছিলে খুব ভাল লগা আৰু এইটো ৰাস্তাৰ মানে এইটো মানে আমাৰ হোটেলৰ ৰাস্তা এইটোতে গৈ আকৌ আপুনি দেখিছে এইটো ব্ৰহ্মপুত্ৰ নৈ হয় আৰু নৈৰ পাৰতে গোটেই ডিব্ৰুগড়খন মানে আছে এটা মথাউৰিৰ মানে ভৰসাত গোটেই ডিব্ৰুগড়খন থকা বুলি ক'ব পাৰি এইটো এটা মথাউৰি ওচৰতে এইটো এটা গুৰুদ্বাৰা আছে যদি মই ভুল কোৱা নাই আকৌ মানে মানুহবোৰে সকলোৱে মানে আবেলি ফুৰি আছে এনেকৈ বহুত ভাল লাগিছে বাৰু বহুতেই বেছি ভাল লগা আমাৰ অকণমান লেট হৈছে আমি ছানছেটো দেখা নাই ছানছেটৰ পিছত গ'লোঁ মানে ভাবিছোঁ ৰ'দ এনেকৈ ভাবি দেৰিয়ে হৈ গ'ল তাৰপিছত আবেলি আমি ওলাই গ'লোঁ আবেলি কাৰণ বাটো মানে চাহ খায়ে বেচেৰি সিদিনা চাহো খাব নাপালে আমি এনেকৈ কিবা চাট খালোঁ খাই পেলাই উভতি আহিছোঁ আকৌ চাগে ডিনাৰ আমি হোটেলতে কৰিছোঁ সিদিনা আৰু বাহিৰত যোৱা নাই মানে ৰাতি অচিনাকি ঠাইত ওলোৱাটো ইমান বেছি ভাল নহয় ন সেইকাৰণে মানে তো এয়াই আৰু আমি বাহিৰৰ পৰা আহিলোঁ এনে এবাৰ গৈছিলোঁ এই ব্ৰহ্মপুত্ৰৰ পাৰে মানে এনেকৈ আছে ন ডেম টাইপ এইটো মানে ডেমটো নহয় মানে নদীৰ ছাইডত এনেকৈ কি কয় মথাউৰি টাইপৰ বনোৱা আছে তাত মানে মানুহবোৰে সকলোৱে মানে খোজ কাঢ়িব যায় এনেকুৱা টাইপ আমাৰ ওচৰতো বাৰু এনেকৈয়ে বনাই আছে আমাৰো ঘৰ ব্ৰহ্মপুত্ৰৰ পাৰতে হয় বাট ইয়াতে মানে বহুত আগৰ পৰা আছে ন এতিয়া বহুত ভাল মানে আৰু তাত গ'লেও ভাল লাগিল অলপ সোনকালে যাব লাগিছিল মানে ছানছেট হোৱা দেখা পালোঁ হয় আমি যাওঁতে আন্ধাৰেই হৈছে তাৰপিছত এনেই গ'লোঁ টাউনৰ পিনে গৈ পেলাই চাট এইবোৰ আনিলোঁ এইবাৰ মানে এইবিলাক খাম আৰু এনেই নহ'লে টাইমবিলাক পাছ নহয় ন বাকী কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ চ' লগ পাম অন্য এটি ভিডিঅ'ত থেংকছ ফৰ ৱাচিং বাই